চাওক সাগৰ ব্ৰ কিবা ক'বা তোমালোকে কেনেকুৱা ভিউ পইণ্ট মজা লাগিছে আহিব আপোনালোকে নিশ্চয় গোটেই ভিউ পইণ্টটো দেখুৱাই নাই বৰ্তমান দেখুৱাব পালে ভিডিঅ'টো কমচে কম এঘণ্টামান হ'ব for my best friend তো হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ সকলোৰে ভালেই তো স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে এটা নতুন ভিডিঅ'লৈ কেৰেলাত আৰু এইটো মই চৰাই চৰাজনে গাড়ী চলাই গৈ আছে অকলে ভিডিঅ'লৈ মাই গড মই কথা কওঁতে কিমান দূৰ আহি গ'লোঁ গমেই নাই মোৰ কাৰণে অটো ৱেইট কৰি আছিলে কিন্তু মই ভিডিঅ' বনাবলৈ ইয়াত গুচি আহিলোঁ হয়তো অটো আইনাতে ৰখি আছিলে কিন্তু মই ইমান দূৰত গুচি আহিলোঁ এতিয়া হয়তো মোক বিচাৰি ফুৰিছে মই অকণ জল্দি যাওঁ পাহৰিয়ে গৈছিলে সিহঁতৰ কথা গৰু চৰাই দেখাব আহিছিলে কিন্তু ক'ত পালেহি বহুত দূৰ গুচি আহিলোঁ দেখাম বেলেগ এডোখৰ দেখাম সেইটো চাইডে বহুত ধুনীয়া এটা ভিউ পইণ্ট আছিলে পাছত দেখাম আপোনালোকক কিন্তু আগতে আপোনাক এতিয়া সাগৰ দেখুৱাবলৈ লৈ গৈ আছোঁ সাগৰৰ দৃশ্য ন এমেজিং কৰি আছিলোঁ কেনেকুৱা হ'ব কিন্তু ফাইনেলি এটা যাই পেলাই লগতে আপোনালোকক দেখাম কেনেকুৱা হয় ধুনীয়া হয় বহুত ধুনীয়া হ'ব ভিডিঅ'টো লাইক কৰিব অটো ৱেইট কৰি আছোঁ গৈ আছোঁ ৰাস্তাই এনেকুৱাই ৰাস্তাটো ইয়াৰ বেয়া আছে আমাৰ সোমাই অহা ৰুমৰ সোমাই অহা বেয়া আছে ফাইনেলি চেণ্টাৰ পাই গ'লোঁ ফাইনেলি ৰখি আছে বৰ্তমান এতিয়া বিচাৰিব লাগিব কেইটামান কাপোৰ ল'বলগীয়া আছে কাপোৰ ল'বলৈ গৈ আছোঁ ইয়াত আহি আছোঁ দোকানখনত আগতে গৈ লওঁ কাপোৰ কানি কি লওঁ ছেকেণ্ড ফ্ল'ৰ ধুনীয়া জেগা তলতো শ্বপিং কৰিবলৈ বহুত হেৰি আছিলে কিন্তু যোৱা নাই কাৰণ এইখন দোকানতে প্ৰায়ভাগ আহি থাকোঁ আৰু মই ফ্ৰীলি কথা পাতে ফ্ৰীলি থাকে তো ভাল লাগে ইয়াতে বেছি ভাগ ফাইনেলি ধুনীয়া কাপোৰ আছে এতিয়া গোটেইখিনি কাপোৰ ল'বলৈ আহিছে অলপ শ্বপিং কৰিবলৈ আহিছে মোৰতো শ্বপিং কৰিবলৈ বিশেষকৈ নাই কাৰণ মই 4 দিন আগতে কাপোৰ লৈ গ'লোঁ যিমানখিনি নিবলগীয়া আছিলে আৰু মোৰ লগত বেছি পইচাও নাই কাৰণ আমি দুখীয়া মানুহ গৰীব মানুহ ধনী মানুহ কোনোবাই মোক শ্বপিং কৰাই দিব ভাই কিবা এটা কিনি দে ভাই মই কিনি দিম ফাইনেলি মই কিনি দি আছিলোঁ ভাইটিয়ে কিনি দিব এটা ধুনীয়া চোলা নহয় জাঙিয়া পেন যি কি নহওক জাঙিয়া পেন এটা পাইছোঁ এইটোৱে যথেষ্ট মোৰ কাৰণে কোনটো জাঙিয়া পেন কেনেকৈ পিন্ধে দেখাই দে পিন্ধি দেখি শক্তিমানৰ নিচিনা এতিয়া পিন্ধিবতো নোৱাৰি আৰু জাঙিয়া পেন এটা দিছে তাকে মোৰ যথেষ্ট আৰু আমাৰ হেপী বাৰ্থডে ভাই আজি ৰাতিও উইচ কৰিছোঁ হেপী বাৰ্থডে থেংক ইউ কৈছে ইনষ্টাগ্ৰামত ইয়াৰ ইমান মেছেজ আহিছে ৰাতিপুৱাৰ পৰা মোক অসুবিধা মই ইনষ্টাগ্ৰামত ইয়াৰ ফটো এখন জাষ্ট লগাই দিলোঁ হেপী বাৰ্থডে ভাই বুলি ভাই হেপী বাৰ্থডে কিন্তু গোটেইখিনি ছোৱালীৰ মেছেজ জানা গোটেইখিনি ছোৱালীৰ মেছেজ চবেই উইচ কৰিছে মই ফাইন কৰি আছে গিফ্ট নাই আগতে পাৰ্টিটো দিয়ক পাৰ্টি কিহৰ দিছে নকয় এতিয়া লাষ্ট আমাৰ এইটো হিন্দী ভাই তো হিন্দী অলপ ক'ব भाई का चैनल को सब्सक्राइब करो लाइक सब करो और फॉलो करो भाई को जल्दी जाके इंस्टाग्राम और फेसबुक पे और यूट्यूब पे जाके फॉलो करो होपफुली आप लोग का अच्छा लगा आपके बारे में कुछ बताओ भाई अच्छा सिंगल हो हाँ सिंगल भाई ये झूठ बोलता है इसका दो गर्लफ्रेंड है भाई हिंदी बनाया ना ब्लॉग অসমীয়াত বনাইছো কিন্তু হিন্দী কাৰণে ন হিন্দীত বুজাই আছো তাক অলপ হিন্দীত কৈছাতো হিন্দীত ক'ব লাগিব ন হিন্দীটো নাজানো তথাপি কওঁ তো আমাৰ ভালে লাগিব পেনটো ভালে লাগিব খালি BTS ফ্ৰেণ্ড BTS সৰি ফ্ৰেণ্ড কৈ পালোঁ একচুৱেলি BTS আৰ্মি এনেকুৱা কৰে বাই ব্ৰ গया ना বাৰ্থডে পাৰ্টিৰ কাৰণে গিফ্ট এটা দিম বুলি ভাবিছোঁ ভাই জাঙিয়া পেনটো সঁচাই দিবি নে সঁচাকৈ দিব লাগিব দিম আমাৰ ঘূৰাই দিব পইচা য'তে নহওক ভাই হ'লে এনেকুৱা হ'ব লাগে লাষ্টত গৈ থৈ পইচাৰ কথা আহি যায় হয়
কামিন এ ফ্ৰেণ্ড চাৰ্টি পাৰ্টি কৰিছে তো আজি আমাৰ মোৰ বাৰ্থডে বুলি বিশেষকৈ ইয়াত আহিছিলোঁ আৰু কাপোৰ চাপোৰ ক'ৰবাত ফুৰিব যাম বুলি ভাবিছোঁ তাৰপিছত গোটেই যিমান দোকানত কাপোৰ ওলমি আছে নহয় চব আজিৰ কাৰণে ইয়াৰ চব ট্ৰায়েল কৰি আকৌ ৰাখি দিম কাৰণ কিনিব ইমান পইচা অনা নাই ট্ৰায়েল কৰিম ৰাখিম ট্ৰায়েল কৰি ৰাখিম তাৰপিছত পূৰা আছে আৰু কাপোৰ যিমান লাগে ল'ব পাৰে কোনো কথা নাই জিন্স পেণ্ট লয় হাফ পেণ্ট লয় জাইন হাফ পেণ্ট লয় চব ল'ব পাৰিব কিন্তু পইচাটো ইয়াৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক কাৰণ ভিডিঅ'টো বহুত ধুনীয়া হ'ব খাই হৈ গ'ল এতিয়া 1.5 ঘণ্টা শ্বপিং হ'বলেই নাই কেতিয়া যাম মোৰ ৰখি আমনি লাগিছে কাৰণ মোৰ কোনো শ্বপিং কৰিবলৈ নাই আৰু লগত পইচাও নাই পইচা আছে নোলা কৰি থাকক সিহঁতৰ কাম আৰু আমাৰ কাম আমি কৰোঁ ন আৰু আপুনি পূজাৰ কাৰণে কাপোৰ ল'লে নাই কমেণ্ট বক্সত জনাওক আৰু আপুনি এবাৰ পূজা চাবলৈ ক'ত যাব বিশেষকৈ আমাৰ তেজপুৰৰ মানুহখিনি ক'ত পূজা চাবলৈ যাব কমেণ্টত কওক ফাইনেলি শেষ হৈ গ'ল শ্বপিং এতিয়া আমি গৈ আছোঁ সাগৰ ডাৱৰীয়া বতৰটো ডাৱৰীয়া গৈ আছে অলপ ভাল কৰা ভাল লাগিছে ৰ'দটো দিয়াচোন ফটো ধুনীয়া চাফা ক্লিয়াৰ দি আহিলে আৰু বেছি দূৰ নাই আৰু পামে আৰু আধা ঘণ্টা লাগিব আজি ফেষ্টিভেল আছে ব্ৰ আজি কি ফেষ্টিভেল আছে কেৰেলাত আজি অনাম আছে অনাম আৰু ইয়াত কথাকালি যোনটো ডান্স হয় ন আজি অনামত এইটো চাবলৈ বহুত ভাল চাম ভাল আছে ডাঙৰকৈ হয় তাৰ কাৰণে আজি বহুত দোকান বন্ধও আছে আজি ফাইনেলি পাই গ'লোহি আমি বেকাল ফ'ৰ্ট এটা বহুত পুৰণি জেগা মেবি আই এম নট শ্যোৰ বাট 17th century ওচৰে পাঁজৰে জেগা বহুত পুৰণি জেগা গোটেইখিনি কথা কম জেগাটোৰ বিষয়ে বহুত টুৰিষ্টো আহে ইয়াত দূৰৰ পৰা চাবলৈ ফাইনেলি আমি পালোহি পাই গ'লোঁ কিমান কৈছে 400 টকা ফাইনেলি পাই গ'লোঁ অটৰ পৰা নামি গ'লোঁ এতিয়া জেগাটো ভালকৈ দেখাম তাৰ আগতে অট' ভাড়াটো দি লোৱা হওক কিবা খাই লওঁ নেকি ঘৰৰ পৰা একো নোখোৱা মানে ৰুমৰ পৰা একো নোখোৱাকৈ আহিছিলোঁ বৰ্তমান ভোকো লাগি গৈছে কিবা এটা খাই ল'ব লাগিব আগতে এতিয়া যায় এণ্ট্ৰি পইণ্টৰ কাৰণে ওপৰত যাম আমি ওপৰত যাবৰ কাৰণে প্ৰথমতে আমি টিকেট কৰিব লাগিব টিকেট কাউণ্টাৰ হ'ব কেনেকুৱা লাগিছে জেগাটো তাই ভালে লাগিছে আগতে পাৰিছিলোঁ কিন্তু ইফালে অহা নাই বেলেগ চাইডে আহিছিলোঁ এতিয়া টিকেট ল'বলৈ আমি আহিলোঁ টিকেট ইয়াতে পায় ন ইয়াত চবে দেখি গমেই পাইছে অসমৰ মানুহ আমি অসমৰ মানুহ কেইটামান অসমৰ মানুহ লগ পালোঁ ইয়াত টিকেট ল'বলৈ ইয়াত আহিছোঁ আপুনি যদি কেতিয়াবা ইয়াত প্ৰথমতে ইয়াত টিকেট কৰি ল'ব মেনুখন দেখাই দিব ফৰেন চিটিজেন যদি আপুনি বাহিৰৰ দেশৰ পৰা আহিছে তেতিয়া এণ্ট্ৰি পইণ্ট লাগিব আপোনাৰ 300 টকা ইণ্ডিয়াৰ চিটিজেনশ্বিপৰ কাৰণে আছে 25 টকা দিব লাগিব আমি বৰ্তমান 25 টকা দিবলৈ চাইছোঁ চিলড্ৰেন এণ্ট্ৰি ফ্ৰী আপ টু 15 years ৰাতিপুৱা 8টাৰ পৰা সন্ধিয়া 5:30লৈকে ইয়াত খুলি থাকে গেটটো বৰ্তমান আমি টিকেট কাটি ল'লোঁ এতিয়া কোনো ৰখাব নোৱাৰে আমাক বেকাল ফ'ৰ্ট গৈ আছোঁ ইয়াৰ বিষয়ে লাহেকৈ ক'ম ইমান বিশেষকৈ নাজানো প্ৰথমতে চাৰ্চ কৰি ল'ম তাৰপিছত ক'ম কাৰণ কিবা ফুল ইনফৰমেশ্যন দিব নিবিচাৰোঁ মই আগতে ইয়াৰ বিষয়ে চাৰ্চ কৰি ল'ম মুখ্য প্ৰাণা টেম্পল বহুত ধুনীয়া টেম্পলটো হয়তো ভিতৰত বহুত ধুনীয়া হ'ব কিন্তু সোমোৱা নাই ভিতৰত ত' ৱেলকাম টু বেকাল ফ'ৰ্ট অসমীয়াত হ'ব কিলা এইটো কিলা ৰাজা শিৱপ্পানাইয়া একৰ্ডিং 17th century ইয়াত বনোৱা হৈছিল এতিয়া বহুত 17th century পৰা এতিয়ালৈকে চাব গ'লে বহুত বছৰ হৈ গ'ল ইয়াততো এণ্ট্ৰি পইণ্টত সোমাই আহিলোঁ কিন্তু এটাই হোপ কি বৰষুণ নিদিয়ক কাৰণ বৰষুণ দিব যদি ন গোটেই এণ্ট্ৰি পইণ্টৰ এইটো গেট প্ৰথমতে ইয়াত এণ্ট্ৰি কৰিলোঁ আৰু কোনকুনি অলপ বৰষুণে দিলে ওচৰত সাগৰ আছে সাগৰ দেখুৱাম কিন্তু ইয়াত সোমালোহে বৰষুণ দিবলৈ ষ্টাৰ্টে কৰি দিলে অলপকৈ ভবাই নাছিলোঁ যে বৰষুণ দিব ইমান প্ৰথমে পৰা ভাবি আছিলোঁ কি বৰষুণ অলপ নিদিয়ক কিন্তু ইয়াত সোমোৱাৰ লগে লগে বৰষুণ দিছে হয়তো ভগৱানৰ বিচাৰ বৰষুণ দিয়াৰ কাৰণে ইয়াতে ৰখি লৈছোঁ
এইটোৱে বেয়া, ইয়াত যেতিয়া তেতিয়া বৰষুণ দি দিয়ে, কাৰণ বতৰটো কেতিয়া বেয়া কৰি দিয়ে কোনো গম নাপায়। দি আছে ন, এতিয়াই ৰ'দ দি দিব, অকণ পিছতে কোনো বৰষুণ দি দিব তাৰ গেৰেণ্টিয়ে নাই, মানেই নাই। যদি ইয়াত আহে ন অলপ ছেফটিত আহিব, আৰু এইটো মেক্সিমাম ছামাৰ ছিজনত আহিবই নালাগে, কাৰণ ছামাৰ ছিজনত ইয়াত বন্ধ থাকে ন, মেক্সিমাম ইয়াত খোলা অ'পেনিং হোৱা বেছি দিন হোৱাই নাই। টিকেটৰ পইচা অচুল হ'ব, টিকেটৰ এনেই যাব। কাৰণে আমি লাগিলে অকণ ভিজিয়ে লওঁ, ইয়াত বহিয়ে লওঁ আম গছৰ তলত। লগৰকেইটা গুচি গ'ল, কিন্তু মই পাছত থাকি গ'লোঁ। যাম, ধুনীয়া ধুনীয়া গছ পুলি ওপৰৰ পৰা, যেতিয়া এই ওপৰৰ পৰা দেখাম ন ভিউ পইণ্টটো বেছিকৈ ধুনীয়া লাগিব। ইয়াত 4টা স্তম্ভ আছে, 4টা স্তম্ভ, যিকোনো এটাৰ পৰা চালে আৰু মজা বেষ্ট। ইমান ওচৰতে সাগৰ আছে, সাগৰ দেখাম কৈ আছিলোঁ ন, ওচৰতে সাগৰ আছে। যদি বৰষুণ নিদিয়াহেঁতেন সাগৰৰ মাজত যাই গা ধুলোহেঁতেন, কিন্তু আই হোপ তেনেকুৱা নহ'ব আজি, কাৰণ বেলেগ দিনাখন আহিম। দেখিছে নহয় এয়া বতৰ ইয়াত কোনো মানে যেতিয়া বৰষুণ অসুবিধা হৈ যায়, ছাতি এটামান থাকিব লাগে। বৰষুণ পূৰা বেছিকৈ পৰিছে এতিয়া, মেক্সিমাম ওপৰত যাম, ঘূৰি যাম। অ' ভাই দেখিছে ন বৰষুণ, এয়া জিকি গৈছোঁ গোটেই। ভাই জিকিলে জিকিম, অলপ আগলৈ যাম, চাম গোটেই ওপৰত। ফাৰ্ষ্টলি ওপৰত ভিউ পইণ্টটো দেখাম, তাৰপিছত বৰষুণ যিমানকৈ নাহক, কাৰণ মোবাইলো ভিজি আছে, এইফালে প্ৰথমতে ওপৰলৈ যাম। ভাই আজা বৰষুণ জোৰকৈ নিদিয়ক, তাৰ আগতে ওপৰত যাম। ভাই ওপৰত উঠি আছে, ভিউ পইণ্ট চাইছে। আই হোপ, বহুত দিনৰ মূৰত আহিম ভাবি আছিলোঁ, ফাইনেলি আহি পাই গ'লোঁ। দেখিছে কিমান ওখ জেগা, ভিউ পইণ্ট বহুত ধুনীয়া লাগিছে ইয়াত আহি। অ' মাই গড, সাগৰৰ ভিউ চাম দেখাম কৈ আছিলোঁ নহয়, এতিয়া চাওক ফাইনেলি আহি পাই গ'লোঁ ভিউ পইণ্ট। মই দৌৰি গুচি আহিলোঁ সিহঁতক এৰি থৈ, কাৰণ বৰষুণ কেতিয়াও জোৰকৈ দিব পাৰে। বহুত ধুনীয়া জেগা, পায়া বহুত ভাগৰ লাগি গ'ল। ইমান ধুনীয়া হ'ব, বেছিকৈ ধুনীয়া। যেতিয়া আপুনি নিজে আহিব, নিজে এক্সপিৰিয়েঞ্চ কৰিব ন জেগাটো, সঁচাকৈ বহুত ধুনীয়া লাগিব। আৰু আই হোপ এদিন আপুনিও আহিব। ফটো লৈ আছে, মই অকলে ভিডিঅ' বনাই আছিলোঁ। ওচৰতে এয়া সাগৰ, ভাবিছিলোঁ সাগৰখনত যাই অলপ বাগৰিম, কি নাও ওচৰত নাওটো। ভিউ পইণ্টটো চাওক ইয়াৰ পৰা, হাৱা লগতে বৰষুণ দিছে, বহুত ধুনীয়া লাগিছে। লগৰখিনিয়ে ভাবি আছে কি কৰি আছে। এইটো প্ৰথমটি ভিডিঅ', আই হোপ আপোনাক ভাল লাগিব, আৰু যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটোক মৰম কৰিব, তাৰমানে ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া বহুত বৰষুণ দিছে, ৰখিব নোৱাৰিম, গতিকে গৈ আছোঁ মেইন পইণ্টলৈ। মোৰ লগত ছাতিও নাই, একো নাই, পূৰা মিঠা পানী। ইয়াত আহি আধা ঘণ্টা হৈ গ'ল, মাত্ৰ অকণমান বৰষুণ এৰি দিছে। এইটো কি চাওঁগৈ ওচৰৰ পৰা, উৎপলা কোৱা, হয়তো অহা নাই, চাওঁগৈ কি হয়। চুইমিং পুল নেকি? ইউটিউবৰ শ্বৰ্ট ভিডিঅ' দেখি থাকোঁ যে বনাই থাকে, চেম তেনেকুৱাই লাগিছে দেখোন। অ' আই হোপ চুইমিং পুলে নেকি, চুইমিং পুলে ক'ব পাৰিম নেকি। এলাউটো ক'তো লিখা নাই বাৰু, তথাপিও নোযোৱাটোৱে ভাল হ'ব নেকি। তথাপিও যাওঁ, ওপৰত গৈ চাওঁ। চুইমিং পুলেই হয়, চুইমিং পুল, পানী চাওক। ওচৰত নোযোৱাটোৱে ভাল হ'ব নেকি, কাৰণ পিছলৈ আছে ন এই গোটেই পিছৰ। অ' মাই গুডনেছ, চাওক সাগৰৰ ভিউ পইণ্ট। যদি আপুনি কেতিয়াবা সাগৰৰ এক্সপিৰিয়েঞ্চ কৰিব বিচাৰিছে, ইয়ালৈ আহক, কাৰণ লাইফটো ন, লাইফৰ কি গেৰেণ্টি থাকে, আজি আছোঁ কালি নাই, গতিকে যিমান পাৰোঁ ঘূৰিব লাগে। তলত এটা স্তম্ভ আছে, তাৰ পৰা বহুত ভালকৈ ভিউটো আহে সাগৰ, তাত যাম আমি। তালৈ গৈ আছোঁ, তলত আৰু ধুনীয়া ভিউ পইণ্ট আছে, তাত তালৈ গৈ আছোঁ। অ' ঘৰ আনবিলিভেবল, আপুনি এক্সপেক্ট কৰিব নোৱাৰিব যিমান ধুনীয়া, মানে ধুনীয়া, বহুত ধুনীয়া জেগা। আপুনি যেতিয়া আহিব নিজে এক্সপিৰিয়েঞ্চ কৰিব মানে। আৰু মহাসাগৰ আপুনি ভিউটো যদি ইয়াৰ পৰা লয়হি, পূৰা মানে জীৱনভৰ মনত থাকে।
চাওক সাগৰ সাগৰ ব্ৰ কিবা ক'বা তোমালোকে কেনেকুৱা লাগিছে ভাল লাগিছে বিৰাট ব্ৰ ভিউ পইণ্ট মজা লাগিছে আহিব আপোনালোকে নিশ্চয় গোটেই ভিউ পইণ্টটো দেখুওৱা নাই বৰ্তমান দেখুৱাব গ'লে ভিডিঅ'টো কমচে কম এঘণ্টামান হ'ব সাগৰ চাওক সাগৰ সাগৰৰ পানী for my best friend ভাই সাব দেখিছে জেগা হেভেনৰ ছেকেণ্ডটো ঠাই গ'লে মানে মই সাগৰৰ পাৰে ক'ম আৰু বিচ আৰুনো কি আৰু সাগৰৰ পাৰত আহক আৰু এনজয় কৰক এতিয়া বৰষুণটো এৰিছে অকণ ভাল লাগিছে কাৰণ অলপ আগতে বহুত বৰষুণ দি আছিলে চুলি তিতি অৱস্থাই নাই ফটো মাৰি আছে ফ্ৰেণ্ডছ ফৰ এভাৰ পিছফালে সেউজীয়া বেকগ্ৰাউণ্ড আহে ন ভাড়া ভাড়া মজাই বেলেগ লাগে ভাড়া জেগা ধুনীয়া লোকেশ্যনত আৰু ধুনীয়া বন্ধুৰ লগত আৰু আপুনিও আহক নিজৰ যদি আহিব বিচাৰে তেতিয়া নিজৰ মন গ'লেই হ'ল বাট আহিব বিচাৰে ন পটককৈ আহি যাব লাগে কাৰণ আপুনি যদি ভাবি থাকে ন যাম এতিয়া মোৰ এইটো প্ৰব্লেম সিটো প্ৰব্লেম তেতিয়াহ'লে কেতিয়াও কোনো জেগাত ভিজিট কৰিব বিচাৰে বা ট্ৰেভেল কৰিব বিচাৰে কেতিয়াও কৰিবই নোৱাৰিব হাতটো বিষাই গৈছে ফাইনেলি বহুত কথা ক'ম বুলি ভাবিছিলোঁ কিন্তু ক'ব পৰা নাই কাৰণ মই বহুত বেছি নাৰ্ভাছ হৈ আছোঁ ন ইমানকৈ কথা মুখৰ পৰা ওলোৱাই নাই কাৰণ আগতে ইমানকৈ বেছি কথা কোৱা অভ্যাসো নাই তথাপিও যিকেইটা পাৰোঁ কথা কৈ আছোঁ মানুহ বহুত চাওক পিছফালৰ ভিউ পইণ্টটো বহুত ধুনীয়া বহুত পানীও পেলাইছে লগত পানীও নানিলোঁ একো খোৱা বস্তু নানিলোঁ বহুত বেয়া হৈ গ'ল কাৰণ অথনিৰ পৰা ঘূৰিয়ে আছোঁ দৌৰি ফুৰিছোঁ ভিডিঅ' বনাওঁতে ধুনীয়া চিনেৰী ভাবিছিলোঁ ৰিলছ দুটামান বনাওঁ কাৰণ ৰিলছ বনাবৰ কাৰণে ইয়াত নেটৱৰ্কে অলপো নাই জিঅ' চিমৰ অলপো নেটৱৰ্ক নাই আৰু ৰিলছ বনাম কেনেকৈ জেগাটো এনজয় কৰক আৰু বেলেগকৈ ক'বলৈ একো নাইয়ে মোৰ লগত কাৰণ প্ৰথমটো ভিডিঅ'ত ইমানখিনি ক'বলৈ মোৰ এক্সপিৰিয়েঞ্চো নাই অভিজ্ঞতা আছে যদি ক'ব পৰা নাই কাৰণ নাই ভেৰি প্ৰিটি এক্সাইটেড এইটো কেনেকুৱা লাগিলে ভিডিঅ'টো গাইজ ভিডিঅ'টো ভাল লাগিলে নিশ্চয় সাগৰৰ এক্সপিৰিয়েঞ্চ কৰি আৰু যদি অকণ হ'লেও আনন্দ দিছে ভিডিঅ'টো চাই আপোনাক সুখ পাইছে যদি ভাল লাগিছে তেনে লাইক এটা কৰি দিব ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব যদি বেছি ভাল লাগিছে হয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি একদম ঠাই অফ